হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈকে আপোনালোকক বহুত স্বাগতম দেই। আজি মই অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাই থাকক আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো। এয়া প্ৰথমতে মই লোকেল চিকেনখিনি ধুই ল'লোঁ। আজি লোকেল চিকেন বনাম, চাই থাকিব আপোনালোকে। এয়া আলু কাটি ল'লোঁ সৰু সৰুকৈ, পিঁয়াজ কাটি ল'লোঁ আৰু আদা নহৰু ধুনীয়াকৈ খুন্দি ল'লোঁ। এয়া কেৰাহীটো বহাই দিলোঁ। তেলটো গৰম হোৱাৰ পিছত মই ধুনীয়াকৈ কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। যেতিয়া পিঁয়াজখিনি ভালকৈ ভজা যাব, তেতিয়া তাত যিখিনি খুন্দি থৈছিলোঁ আদা নহৰু আছে, সেইখিনি মই এড কৰাই দিম। প্ৰথমতে পিঁয়াজটো ভালকৈ ভাজি ল'ব লাগিব। এয়া ভাজি ল'লোঁ। পিঁয়াজটো প্ৰায় ভজা হৈয়ে গৈছে। এতিয়া মই খুন্দি থোৱা আদা নহৰুখিনি দি দিলোঁ আৰু এই গোটেইখিনি লগ কৰাই মই ভালকৈ ভাজি ল'ম, যাতে ইয়াৰে কেঁচা কেঁচা ভাৱটো নোহোৱা হৈ যায়। সেইবাবে আপোনালোকে চাই থাকিব। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ কেনেকুৱা লাগে বাৰু? যদি ভাল লাগে এটা কমেণ্ট কৰি ক'বচোন। এয়া মোৰ প্ৰায় পিঁয়াজ ভজা হৈয়ে গ'ল। এতিয়া ওপৰত মই তেজপাত 2 খিলা দি দিছোঁ ফ্লেভাৰৰ বাবে। তেজপাত দিলে মানে এটা গোন্ধ এটা ভাল আহে ইয়াৰে, সেইবাবে দি দিছোঁ। এইখিনি ভালদৰে আপোনালোকে ভাজি ল'ব দেই, নহ'লে তলত লাগি ধৰিব। এতিয়া সোৱাদ অনুসৰি নিমখখিনি দি দিছোঁ। মই হালধিটো এতিয়া নিদিওঁ, হালধিটো দিলে মানে লাগি ধৰিব ইয়াতে, সেইকাৰণে মই হালধিটো শেষত দিম। প্ৰথমতে নিমখতে মই মাংসখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই ধুই থোৱা ধুনীয়াকৈ চিকেনখিনি দি দিলোঁ। এতিয়া লোকেল চিকেনখিনি আৰু মছলাখিনি ভালদৰে ভাজি ল'ম, যাতে নিমখখিনি ভিতৰত সোমাই যায় আৰু ভালদৰে সিজি উঠে মাংসটো। লোকেল চিকেন সিজিবৰ কাৰণে বহুত সময় লাগে, সেইকাৰণে ইয়াক ভাজোঁতেও বহুত টাইম লাগে। এয়া মই কাটি থোৱা নৰসিংহখিনি দি দিলোঁ আৰু চিকেন মছলাটো দি দিলোঁ আৰু লগতে মই একেলগত মিট মছলাখিনিও দি দিম। মছলাখিনি আৰু নিমখ পিঁয়াজৰ লগতে মই ভাজি ল'ম মাংসখিনি, যাতে ভালদৰে মছলাখিনি একলগত সোমাই যায় ভাজোঁতেই আৰু। এয়া জিৰা গুড়িখিনিও দি দিলোঁ, লগতে ধনিয়া গুড়িখিনিও দি দিছোঁ। এয়া প্ৰায় মাংস ভাজিয়ে ল'লোঁ, অলপ ভজা গ'ল। এতিয়া মাংসখিনি আধা ভজা হ'ল যিহেতু, মই এতিয়া আলুখিনি দিব পৰা হৈয়ে গৈছোঁ। এতিয়া অলপ সময় ঢাকন মাৰি থৈ দিলোঁ, যাতে সিজি উঠে মাংসখিনি। মাজে মাজে ঢাকনি মাৰি থৈ দিব দেই। এতিয়া মই কাটি থোৱা আলুখিনি দি দিলোঁ, যাতে মাংসখিনিৰ লগত আলুখিনিও সিজি যায়। মানে আলুটো সিজিব সময় লাগিব ন, সেইকাৰণে একেলগত দি দিছোঁ। এয়া মোৰ মাংস প্ৰায় ভজা হৈয়ে গ'ল। এতিয়া হালধি দিব পৰা হৈ গ'লোঁ। মই হালধিখিনি ওপৰতে দি দিয়া নাই, মাংসৰ যিখিনি তেল আছে ন, তেলখিনিতে মই হালধিখিনি অলপ ভাজি ল'ব দিছোঁ, যাতে কেঁচা গোন্ধটো নোহোৱা হ'ব হালধিৰ তেতিয়া। এতিয়া মোৰ মাংস প্ৰায় ভজা হৈয়ে গৈছে, খাব পৰা হৈছে আৰু। ভাজা মাংস বাৰু কাৰ কাৰ প্ৰিয়? মোৰ কিন্তু ভাজা মাংস বহুত বেছি ভাল পাওঁ দেই। ভাজা মাংস নহ'লে মানে মাংস খোৱা যেন নালাগেই আৰু। এতিয়া পানী দি দিলোঁ, লগতে বাৰু মোৰ বাবে অলপ ৰাখি থৈছোঁ বাৰু, দেখাম আপোনালোকক। এতিয়া পানীখিনি দি ভালদৰে উতলিব দিম, মাংসখিনি আৰু ভালদৰে সিজিব তেতিয়া। এয়া মোৰ বাবে ভাজা মাংস ৰেডি। এতিয়া মই ভাজা মাংস খাওঁ দেই, আপোনালোকে চাই থাকক। এয়া মোৰ মাংস প্ৰায় হৈয়ে গ'ল, ধুনীয়াকৈ উতল আহি গৈছে। আপোনালোকে গৰম মছলাটো এড কৰাই দিব হা। মই গৰম মছলা দিয়াটো আৰু আপোনালোকক নেদেখালোঁ। আৰু আপোনালোকে জলকীয়া যদি বেছিকৈ খায়, বেছিকৈ জলকীয়া দিব পাৰে, কমকৈ খালে কমকৈ দিব। এয়া মোৰ আজি ৰাতিৰ সাজ হৈ গ'ল। ধুনীয়াকৈ লোকেল চিকেন, তিয়ঁহ, কণী আৰু জিকাৰে সৈতে এসাঁজ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন এবাৰ। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষলৈ চোৱাৰ বাবে ধন্যবাদ।